ৰাক্সা বালচৰবক নলবাৰীৰ আপোনালোকক দেখাই আছোঁ। এতিয়া যাওঁ, একদম পূৰা ৰেডি আছোঁ আৰু দিনতে যাম বাৰু, যাই থাকোঁ। ৰাক্সা আহি আছোঁ। তিনিআলি ৰাক্সা আহি আছোঁ দেই। আমি আজি ৰাসত যাই আছোঁ, আপোনালোকে চাই থাকিব। গৈ থাকিম আৰু কি ধুনীয়া পৰিৱেশ, সেউজীয়া সেউজীয়া। গৈ আছোঁ। গুৱাহাটীৰ পৰা গৈ আছোঁ নলবাৰীলৈ। চাই থাকিব। এতিয়া আমি হেৰি খালোঁ, তাৰমানে আৰম্ভ কৰিছোঁ আৰু খোৱা আৰম্ভ কৰিলোঁ। চিপছেদি লাহে লাহে তাতে গৈও কিবা খাব লাগিব। ৰাক্সা মানে খোৱা এই কথা। অমি ভাত খাই অহা নাই, সেইকাৰণে চিপ দিয়া। কিবা কৈ আছে। অমি ভাত খাই অহা নাই, চিপ কৈ দিয়া। ধুনীয়া জমি আহিছে কথাবিলাক। ভাল লাগছে, যায় আৰু জাগা পাই আৰু কেনাই লাগে। দেখি আছোঁ ৰ'ব, আপোনালোকক দেখা পাব। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই, সিহঁতে ছাবস্ক্ৰাইব কৰি দিব। ঘৰত যাওঁতেই আপোনালোকে চাই থাকিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, কৰি দিব। মুখৰ জ্যোতি বুলি আছে। এই মোৰ ভাগিন, এটা ভাগিন, এটা ভাগিন। এইটো বাইদেউৰ ল'ৰা, এইটো ভণ্টিৰ ল'ৰা। নমস্কাৰ। পালোঁ, ট্ৰেইন যাই আছে, সেইকাৰণে ৰখি আছোঁ। এতিয়া হৰিয়ে মন্দিৰত আগে যাওঁ, তাতে চাই লওঁ, তাৰপিছত মেলা চাম।
কিমান মানুহ হৈছে দেখিছেনে নাই? বহুত মানুহ হৈছে আৰু ৰাতিটো কথাই নাই। হৰি মন্দিৰৰ ফালে আহি আছো গোটেইকেইটা লগ হৈ। মুকুতি পাবলৈ লোৱা হৰিনাম, ইটো হৰিনাম অমৃত সমান। লোৱা নাম কৰি নিজ কাম, মুক্তিত নিস্পৃহ হোৱা লোৱা হৰিনাম। হৰি মন্দিৰত সোমালো। এতিয়া পুৰোহিতে নিৰ্মালি দি আছে, নিৰ্মালি লৈ আছে চবে। ইয়াৰ পিছত মানে মূৰ্তিগিলা চাম, মোৰ লগতে আপোনালোকেও চাব। গোটেইখিনি কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যায়, সেইকাৰণে এখিনি প্ৰথম দেখিছোঁ, তাৰপিছত ছেকেণ্ড পাৰ্টটো আছে বাৰু, দেখি আছোঁ, চাই থাক।